নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি ক্যান্ডেল লাইটৰ ডিনাৰ কৰিম। কেনেকৈনো ৰেডি কৰিছো বলকচোন ভিডিওটো আৰম্ভ কৰো। আজি মই চিকেন পোলাও বনাম। চিকেন পোলাওৰ কাৰণে মই বস্তুখিনি ৰেডি কৰি লৈছো। এখিনি চিকেন, এখিনি পিয়াজ ডেৰটা, জলকীয়া দেখিয়া পাইছে আপোনালোকে 4-5টা মান আছে আৰু আদা এটুকুৰ, নহৰু একেবাৰেই নাই, আজি মই নহৰু নিদিওঁ। চাই থাকিব তেন্তে ভিডিওটো। পিয়াজ জলকীয়াখিনি মই মিক্সিত গ্ৰাইণ্ড কৰি ললো আৰু গ্ৰাইণ্ড কৰা এইখিনিয়ে সামান্য মই মাংসখিনিত অকমান দিলো, গোটেইখিনি দিয়া নাই, অকমান দিলো। এতিয়া মই নাৰিকল তেল যেটো আমি মুখত বা গাত লগাও হেতু দিম অকনমান, তাৰ পাছত এই মিঠাতেলটো দিম, তাৰ পাছত নিমখ অকমান দিম, তাৰ পৰা হানি পেলাই অলপ পৰ থৈ দিম। এয়া মই হানিলো, হানি পেলাই অলপ পৰ ফ্ৰিজত থৈ দিম, মানে 5 মিনিট মান। এয়া কেৰাহী পাতি মই এতিয়া তেল দিলো আৰু প্ৰায় গৰম হৈছে। যিখিনি মই পেষ্ট কৰি থৈছিলো মছলাখিনি এতিয়া মই ইয়াত দি দিম। পেষ্টখিনি দি মই হালধি এচামুচ, নিমখ জোখ অনুযায়ী আৰু মিৰ্চি পাউডাৰ এচামুচ দিলো। এতিয়া মই লৰাই যাম। চাই থাকিব ভিডিওটো আপোনালোকে। অলপ পৰ লৰাই ঢাকনখন মই মাৰি থৈছিলো প্ৰায় 2 মিনিট মান। এতিয়া মই কাটি থৈছো মাংসৰ কাৰণে আলু, সেই আলুখিনি মই এতিয়া ইয়াত দি দিম। আলুখিনি দি মই লৰাই ললো আৰু এতিয়া ইয়াত মাংসখিনি মই দি দিম। মাংসখিনি দি দিলো মই এতিয়া ইয়াত। এতিয়া লৰাই ভালকে লৰাই দিম আৰু অলপ সময় ঢাকি থৈ দিম আৰু। এয়া চাওক লৰাই মিক্স কৰি দিলো, এতিয়া মই ঢাকি দিম আৰু। আপোনালোকে কথা এটা মন কৰিব, ঢাকনখন মৰাৰ সময়ত গেছৰ হিটটো কমাই ল'ব, জ্বলি যোৱাৰ ভয় থাকে। মোৰ জ্বলা কৰা নাই বাৰু, ঠিকে আছে। এইখিনি চিকেনখিনি হৈ আছে, অলপ সময় লাগিব। লগতে মই পোলাওৰ কাৰণে ৰেডি কৰোঁ। পোলাও আজি মই ভেজ পোলাও বনাম। গাজৰ কাটি লৈছোঁ, এয়া মটৰ, পিঁয়াজ আৰু চাউল। ভাত যেনেকৈ বনাই প্ৰথমতে ভাতখিনি বনাই লওক, তাৰপিছত মই দেখুৱাই আছোঁ। প্ৰেছাৰ কুকাৰটোত সামান্য তেল দি পিঁয়াজ অকণমান দি দিছোঁ। দেখিছেনে, গোটেইখিনি মই দিয়া নাই, দিম পিছত লাহে লাহে। আৰু অকণমান লং আৰু ইলাচি কেইটুকুৰমান মই দিছোঁ। এতিয়া বনাই থোৱা ভাতখিনি ইয়াত মই দি দিম। ভাতখিনি দি কাটি থোৱা গাজৰ আৰু পিঁয়াজ যিখিনি আছিলে মই ইয়াত এতিয়া দি দিলোঁ। এতিয়া মই ঘি দিম, চেনি জোখমতে দিম, নিমখ দিম, চাই থাকক আপোনালোকে। এতিয়া ইয়াত মই ঘি দিলোঁ আপোনাৰ 4 চামুচ, চেনি দিলোঁ 3 চামুচ, নিমখ জোখ অনুযায়ী। এতিয়া সময় হৈছে লৰাবলৈ, বহুত লৰাব লাগে। খাবলৈতো টেষ্টি, কিন্তু লৰাব বহুত লাগে পোলাওত। এয়া লৰালো চাওক। পোলাওৰ ধান্দাত মাংস বা কি হৈছে চাওঁচোন উঠাই। মাংসত পানী দিব হ'লেই, চাওকচোন। গৰম পানী কৰি থোৱা আছে, মই এতিয়া ঢালি দিম পানীখিনি ইয়াত। পানী দিলোঁ চাওকচোন। পানী দিয়াৰ পিছত জিৰা গুড়ি এচামুচ আৰু চিকেন পাউডাৰ এচামুচ দিছোঁ। এতিয়া মই সম্পূৰ্ণকৈ লৰাই দিম। আপোনালোকে পোলাও বনালেও গেছৰ হিটটো কমাই ল'ব। আৰু এয়া মই কাজু কিচমিচ দিলোঁ। এতিয়া আকৌ লৰাই দিম ভালকৈ। প্ৰায় 2 মিনিটমানৰ পিছত ৰেডি হৈ যাব আৰু। চাই থাকিব শেষৰলৈকে আপোনালোকে ভিডিওটো। মাটাৰখিনি দিবলৈ পাহৰিছিলোঁ, চাওকচোন। এতিয়াই গালি খালোঁ হয়। এতিয়া দিলোঁ, আকৌ ভালকৈ লৰাই দিম, হৈ যাব আৰু। এয়া লৰাই দিলোঁ চাওক। এতিয়া মোৰ কমপ্লিটলি পোলাও হৈ গ'ল, মানে ভেজ পোলাও ৰেডি। এতিয়া আহিম আকৌ মাংসৰ ওচৰলৈ। এয়া মাংসখিনি আলু সিজিলে, মাংসও ভাঙি চালোঁ সিজিলে। এতিয়া নিমখটো চাইছিলোঁ, হোৱা নাছিলে, মই অকণমান দিলোঁ জোখ অনুযায়ী। এতিয়া একদম পাৰফেক্ট হৈছে। এতিয়া মোৰ চিকেন পোলাও ৰেডি আৰু। কেনেকুৱা পাইছে ৰেচিপিটো আপোনালোকে কমেণ্ট কৰি কিন্তু জনাবলৈ নাপাহৰিব প্লিজ। এয়া চাওক আমাৰ ডিনাৰ ৰেডি আছে। আমি আজি ডিনাৰ এনেকৈ কৰিম, কেণ্ডেল লাইট ডিনাৰ। চাওকচোন ভাল লাগিছেনে মোৰ সজোৱাটো বাৰু। এইখিনি পোলাও আছিলে, এইখিনি চিকেন আছিলে, এয়া নেমু লৈছোঁ আৰু এইখিনি মিঠাইটো ডাইজেষ্টৰ কাৰণে।
কেনেকুৱা লাগিছে বাৰু মোক কিন্তু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব প্লিজ স্পেচিয়েলি কেণ্ডেল লাইট ডিনাৰৰ এতিয়া আমি ডিনাৰ কৰোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো ৰেচিপিটো চাব প্লিজ তেন্তে আমি কেণ্ডেল লাইট ডিনাৰটো ষ্টাৰ্ট কৰোঁ খাই দিওঁ জলদি ঠিক আছে ভিডিঅ'টো চাই কেনেকৈ পালে বাৰু কমেণ্ট কৰি জনাবচোন আৰু যদিহে ভাল পাইছে তেন্তে লাইক এটা কৰিব আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম পুনৰ অন্য এটা ভিডিঅ'ত থেংক ইউ